কি খবৰ? মই চিমি পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব বুলি। আৰু আজি বহুত দিনৰ মূৰত মই এটা ভিডিঅ' দিছোঁ আপোনালোকলৈ, আৰু বিশেষ অসুবিধাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। আৰু এতিয়া বাজিছে ৰাতিপুৱা 9:30, আৰু মই ৰাতিপুৱা নাস্তা খাই আজৰি হ'লোঁ, আৰু যি কাম আছে এইবিলাক কৰি ল'লোঁ, আৰু গা চা ধুই মই এতিয়া আজৰি। আৰু আহিছোঁ এতিয়া ৰুমটো অলপ চিজিল কৰোঁ বুলি। এতিয়া ৰুমটো চিজিল কৰি লওঁ, কাৰণ আলিয়ে ৰুমটো বৰ চিজিল কৰি থয়। ইটো সিটো বস্তু য'ত ত'ত পেলাই থয়, দিনটো মোৰ সেইবিলাককে কৰি থাকিব লাগে। ৰুমটো চিজিল কৰি যাওঁহে আকৌ লেতেৰা কৰি যায়, আকৌ চাফা কৰোঁ, আকৌ লেতেৰা কৰে। দিনটো মই অকল সেইবিলাককে কৰি থাকিব লাগে। আৰু গোটেই মূৰটোত মই তেল লগাই থৈছোঁ। ইমান চুলি হৈছে, মাজতে চুলি সৰা সমস্যাটো নাইকিয়া হৈছিলে, আকৌ আজি কেইদিনমানৰ পৰা খুব চুলি হৈছে। আৰু সেয়েহে মই এটা তেল ঘৰতে বনাইছোঁ, যিটো তেল এতিয়া লগাই আছোঁ বৰ্তমান। চুলিখিনি বাৰু সৰাটো অলপ কমিছে। আৰু মই কি তেল লগাওঁ সেইটো মই এটা ভিডিঅ' কৰি থৈছিলোঁ, কিন্তু কিবা কাৰণে ডিলিট হৈ গ'ল ভিডিঅ'টো, সেইকাৰণে দিব পৰা নাই। আৰু নেক্সট যদি মই সেইটো তেল বনাওঁ তেতিয়া আপোনালোকক মই ভিডিঅ'টো দিম বাৰু। আৰু এইটো তেল লগাই চাবচোন, যাৰ চুলি সৰা সমস্যাটো আছে সেই সমস্যা নাইকিয়া হৈ যায়। আৰু যিবিলাক চুলি আগবোৰ ফাটি থাকে সেইবিলাক ফটাবিলাক নাইকিয়া হৈ যায়। আৰু মই লগাইছোঁ হ'ল মই 4-5 দিনমান লগোৱা, 4-5 দিনমান হৈছে, 4-5 মাহত লগালোঁ। সদায় নলগাওঁ, মূৰ ধোৱা আগদিনাখন লগাই থওঁ। আৰু মূৰ ধোৱা কেইবা ঘণ্টা আগতো আপোনালোকে লগাব পাৰে। মই কিন্তু কাইলৈ মূৰ ধুম, আৰু সেইটো কাৰণে আজিয়ে তেলখিনি লগাই থৈ দিছোঁ। আৰু এইফালে ইমান চেলাৰীখিনি বাঢ়ি গ'ল নহয়, থ্ৰেডিং কৰিবলৈ যাবই পৰা নাই। কালি যোৱা কথা আছিলে কিন্তু নগ'লোঁ, কাৰণ মই এইকেইদিনতে মাৰ ঘৰলৈ যোৱা কথা আছে। আৰু ভাবিছোঁ তেতিয়াই মাৰ ঘৰলৈও যাম, আৰু সোমাই পেলাই পাৰ্লাৰত থ্ৰেডিংটো কৰি থৈ যাম, আৰু এনেই এদিন এক্সট্ৰাকৈ নাযাওঁ। আৰু এতিয়া মই আৰ্লিক গাটো ধুৱাই লওঁ। তাই গা ধোৱা হোৱা নাই, তাই খেলি আছে, আৰু সেইটো কাৰণে ভাবিছোঁ তাইক গাটো ধুৱাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। হাই ফ্ৰেণ্ড, আৰু এতিয়া বাজিছে দিনৰ 2টা, আৰু অলপ আগত আহি আমি সোমাইছোঁহিয়ে ঘৰ, কাৰণ আজি গৈছিলোঁ ভেকচিন ল'বলৈ। ক'ভিড ভেকচিনৰ প্ৰথমটো ড'জ লৈছোঁহে আমি আজি। ইমান দিনে আমি ল'ব পৰা নাছিলোঁ, কাৰণ ইয়াত য'ত বেজী দিয়া চেণ্টাৰটো পৰিছে তাত ইমানেই মানুহ, দিনমান গৈ পেলাই তেনেকৈ ঘূৰি আহোঁ, পূৰা গেটৰ ওচৰলৈকে মানুহ। আৰু আজি মানুহ নায়েই, খুব বেছি 10-15জনমান হ'ব। তেনেকুৱাতে আমি হাজবেণ্ড আহিলে, তাৰপৰা আমাক লৈ গ'ল যে মানুহ কম, আজি ভেকচিনটো ল'বলৈ পৰা হ'ব। আৰু আমি গ'লোঁ, আমাৰ ঘৰত 4জন গ'ল, 4জনে গৈ পেলাই বেজীটো লৈ আহিলোঁ। আৰু এতিয়া হাতখন অলপ বিষ এটা আহিছে, বেলেগ একো নাই হোৱা, আৰু হাতখন বিষাইছে, আৰু অলপ গধুৰ যেন লাগিছে। এতিয়া ৰাতিলৈ বা কি হয় সেইটো নাজানো। আৰু ভাত পানী বনাই থোৱা আছে, আৰু এতিয়া আহি চাহ একাপ খালোঁ, আৰু ভাবিছোঁ অকণমান ৰেষ্ট লওঁ, ৰেষ্ট লৈ পেলাই অলপ লাহেকৈ ভাত খাওঁ। আৰু এতিয়া ৰাতি 8:30 হৈছে, আৰু মই পাকঘৰত আছোঁ, ভাত বনাই আছোঁ। ভাত দাইল মোৰ হৈ গ'ল, আৰু আজি বনাম লোকেল চিকেন জালুকৰ সৈতে। আৰু ভেকচিন লৈ আহি হাতখন ইমানেই বিষ হৈছে, যিখন তাত ভেকচিন লৈছিলোঁ সেইখন হাত খুব বিষ হৈছে। আৰু শাহুমাৰ গোটেই গাটো বিষ, হাজবেণ্ডৰ অলপ জ্বৰ ভাৱ হৈছে, আৰু মোৰ তেনেকৈ একো হোৱা নাই, অকল হাতখন বিষ হৈছে। আৰু এতিয়া মই বনাব লৈছোঁ লোকেল চিকেন জালুকৰ সৈতে। অলপ জালুক দি বনাই দিওঁ, কাৰণ চবৰে গা বিষ হৈ আছে, গাৰ বিষ, হাতৰ বিষ হৈ আছে, সেইকাৰণে ভাবিছোঁ অলপ জালুক দি বনাওঁ। আৰু মই কিদৰে বনাওঁ সেইটো আপোনালোকক দেখুৱাম বাৰু। আৰু তাৰ বাবে মই লৈছোঁ 2টা ডাঙৰ চাইজৰ পিঁয়াজ, এইফালে নহৰু বাটি লৈছোঁ, আৰু এইফালে লৈছোঁ আদাৰ পেষ্ট, আৰু এয়া বাটি লৈছোঁ জালুক আৰু অকণমান জিৰা। জালুকৰ পৰিমাণটো বেছি আছে, জিৰা বেছি নাই, অলপ দিছোঁ জিৰা। আৰু ইয়াতে মই দি ল'ম অকণমান কালাৰৰ কাৰণে দিছোঁ ৰেড চিলি পাউডাৰ, অকণমান দিছোঁ, বেছি নাই দিয়া। আৰু এইটোত ইমান জ্বলা নাই, সেইটো কাৰণে মই অলপ হেৰিকৈ দিছোঁ। আৰু দিছোঁ সোৱাদ অনুযায়ী নিমখ
নিমখটো কমকৈ দিব প্ৰথমে, হয়তো বেছি হ'লে দিগদাৰ হ'ব, কমিলে পিছত আৰু দিব পৰা যাব। আৰু গৰম পানী দি পেলাই মই এইখিনি ফেটি ল'ম। এইখিনি এতিয়া গৰম পানী দি মই ফেটি ল'ম। আৰু হালধিটো মই ইয়াত দিয়া নাই, হালধিটো মই তেলতে দিম। আৰু এইখিনি মই ভালকৈ ফেটি লৈছোঁ। মই ইয়াত বেলেগ মছলা একো ইউজ কৰা নাই, অকল জিৰা লৈছোঁ। জিৰা বেছি নাই লোৱা, জিৰা অকণমান লৈছোঁ আৰু জালুক সৰহকৈ দিছোঁ। যিহেতু জালুকীয়া বনাম নিচিনা। আৰু তাৰ বাবে মই কেৰাহীখন পাতি ল'লোঁ আৰু ইয়াত অলপ তেল দি দিম। লং দালচেনি ব্যৱহাৰ নাই কৰা, আপোনালোকে যদি বনাই লং দালচেনি দিব পাৰে, মই লং দালচেনি নাই দিয়া। এতিয়া তেলখিনি গৰম হ'ল, তাত মই দিছোঁ জিৰা কেইটামান, গোটা জিৰা কেইটামান দিছোঁ। তাৰপিছত দিছোঁ পিঁয়াজখিনি। আৰু এইখিনি ৰঙা হোৱালৈকে মই ভাজি থাকিম। আৰু পিঁয়াজখিনি ৰঙা হৈছে। আৰু এতিয়া দিম মই আদাৰ পেষ্ট আৰু দিম নহৰু পেষ্ট। আৰু এইখিনি কেঁচা গোন্ধ নোযোৱালৈকে মই ভাজি থাকিম। আৰু এতিয়া দিছোঁ মই হালধি। জালুক জিৰা আৰু এইখিনি পেষ্ট, আৰু এইখিনি মই এতিয়া ভাজি থাকিম। তেল নোলোৱালৈকে মই মছলাখিনি ভাজি আছিলোঁ, আৰু এতিয়া তেল ওলাইছে, আৰু এনেকুৱাতে মই মাংসখিনি দিম। খোৱাই নাই আৰু মই এইখিনি ভালকৈ মছলাখিনি নোসোমোৱালৈকে ভাজি থাকিম। আকৌ এবাৰ লৰাই দিছোঁ, আৰু এয়া লাহে লাহে মাংসখিনি বা তেল ওলাব ধৰিছে। আৰু মই এনেকুৱাতে পানী দি দিম, মাংসখিনি সিজিব পৰা জোখত মই পানী দিম। তেল ওলাইছে, আৰু এতিয়া মই ইয়াত দিছোঁ পানী।
এয়া মাংসখিনি সিজিব পৰা জোখত মই পানী দিছোঁ আৰু এতিয়া মাংসখিনি সিজালৈকে মই ঢাকনখন মাৰি দিম আৰু এতিয়া মোৰ এই মাংসখিনি সিজিলে আৰু পানী অলপ শুকালে আৰু মই এতিয়া ইয়াত অলপ পানী দিম যিমানখিনি জোল ৰাখিম সিমানটো পৰিমাণত মই পানী দিম এতিয়া মই যিহেতু জোল ইমান নাৰাখোঁ অলপ বহুতো জোল নাৰাখোঁ সেইটো কাৰণে মই অলপ পানী দিছোঁ বেছি দিয়া নাই আৰু এয়া উতল অহালৈকে মই ঢাকনখনে ঢাকি থ'ম আৰু উতলাৰ পাছত মই গেছটো অফ কৰি দিম আৰু এইখিনি এতিয়া উতলিছে আৰু মই গেছটো ইমানতে অফ কৰি দিম গেছটো ইমানতে এতিয়া অফ কৰি দিলোঁ আৰু মোৰ জালুকীয়া তৰকাৰী বনাই ৰেডি হৈ গ'ল আৰু এতিয়া ভাতটো খাই লওঁ ভাত খাই লোৱাৰ আগতে ভাবিছোঁ ভিডিঅ'টো মই শেষ কৰি দিওঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু নতুন কোনোবাই মোৰ চেনেলটো যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পায় আৰু তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ